মৰ্চাৰ আজি বিশেষ সাংগঠনিক সভা আছিলে। আমাৰ এই সভাত আমাৰ 11টা মণ্ডলৰ জিলাখনৰ তেওঁলোকৰ মণ্ডল সভাপতিসকল লগতে বিষয়ববীয়াসকল জিলাৰ বিষয়ববীয়াসকল উপস্থিত আছিল। আমি অসমৰ প্ৰতিখন আমাৰ 40খন সাংগঠনিক জিলা আছে। এই 40খন সাংগঠনিক জিলাতে আমাৰ বিশেষ সাংগঠনিক সভা হৈ থাকে। তো আমি আজি উপস্থিত আছিলোঁ। আমাৰ লগতে এই জিলাখনৰ আমাৰ ৰাজ্যিকৰ সদস্যৰ লগতে প্ৰভাৰী মনোজ শৰ্মা ডাঙৰীয়া, নৱজ্যোতি শৰ্মা ডাঙৰীয়া, কৃষক মৰ্চাৰ জিলা প্ৰভাৰী বিকন ডেকা ডাঙৰীয়া, আমাৰ ৰাজ্যিকৰ সদস্য সুবীৰ চৰকাৰ ডাঙৰীয়া, লগতে আমাৰ জিলাৰ যি সভাপতি আমাৰ প্ৰাচুৰ্য দাস ডাঙৰীয়াৰ নেতৃত্বত যি সাংগঠনিক সভাখন আজি তেখেতৰ নেতৃত্বতে আজি অনুষ্ঠিত হৈছিলে। তো আমি আশা ৰাখিছোঁ যে কৃষকসকলৰ যি সমস্যা আৰু চৰকাৰে যিবিলাক আঁচনি চৰকাৰে ইতিমধ্যে ৰিলিজ কৰিছে এই ৰবি শস্যৰ কাৰণে, এই গোটেইখিনি কথা আমি ইয়াত আজি খৰচী মাৰি সাংগঠনিকৰ লগতে এইবিলাক কথা আলোচনা হৈছে। আৰু লগতে আমাৰ ইয়াম মহোদয় তেখেতো আমাৰ তান্তি ডাঙৰীয়া আছে, ইতিমধ্যে তেখেত কিবা মিটিঙৰ কাৰণে তেখেত আগবাঢ়ি গ'ল। তো আমি আশা ৰাখিছোঁ যে আগন্তুক দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গঠন কৰা চৰকাৰখনে কৃষকৰ কাৰণে যি প্ৰথমতে আপোনালোকে জ্ঞাত যে কৃষকৰ কাৰণে সন্মান যচৰ কাৰণে ধান ক্ৰয়ৰ যি ব্যৱস্থা কৰিলে কৃষকক সন্মান দিয়াৰ কাৰণে, আগন্তুক দিনত আমি এইবিলাক কথাও আমি আলোচনা থাকিব। আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ প্ৰাচুৰ্য ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যি কৃষক মৰ্চা আছে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি সভাৰ জৰিয়তে। ছাৰ, মই আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰোঁ। যেনেকৈ এইমাত্ৰ কৈ গ'ল আপোনালোকৰ যদি মাছৰুম খেতি কৰিবৰ কাৰণে ট্ৰেইনিং দিয়া হ'ব, হয়, তো গোটেই কিমান মেম্বাৰ্ছ ল'ব বা এইটো কেইদিনৰ কাৰণে কোৰ্চ হ'ব? এইটো আমি কেইদিনমান আগতে আমি হিমাচলত 27জনীয়া এটি গ্ৰুপ প্ৰথমবাৰৰ কাৰণে আমি 27জনীয়া গ্ৰুপটো পঠাইছিলোঁ। তেখেতসকলে ট্ৰেইনিং লৈ ইতিমধ্যে আমাৰ ৰিচোৰ্চ পাৰ্চন হিচাপত তেখেতসকল অসমত আমি আনিছোঁ। আৰু তেখেতসকলৰ জৰিয়তেদি আমি মণ্ডল পৰ্যায় জিলা পৰ্যায়ত আমি ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিম আগন্তুক দিনত। আৰু আগন্তুক আমাৰ পুনৰ আমি হিমাচলত এতিয়া ইলেকশ্যন চলি আছে, আপোনালোকৰ জ্ঞাত পৰিৱেশ এটা আছে, আমি 40জনীয়া টীম এটা আকৌ পুনৰাই পঠাম। তো তাৰপিছত আমি তেওঁলোকক আমি আকৌ ৰিচোৰ্চ পাৰ্চন হিচাপে অসমৰ কাৰণে আমি ব্যৱহাৰ কৰিম। এইটো ছাৰ ফ্ৰী অফ কষ্ট হ'ব না ট্ৰেইনিংটো? ফ্ৰী অফ কষ্ট। তেখেতসকলে আমি যোৱা 27জনীয়া যিটো আছিলে তেখেতসকলে ট্ৰেইনৰ টিকেট অহা যোৱাটো তেখেতসকলে কৰি লৈ গৈছে আৰু তাত দিয়াৰ ব্যৱস্থাটো তেখেতসকলে কৰি দিছে। এইটো ফ্ৰী অফ কষ্ট গভৰ্ণমেণ্টৰ স্কিমৰ স্কিম হয়। এইবিলাক ধনী মানুহে পায় আৰু দুখীয়াবোৰে নাপায় বুলি কয়। এই ক্ষেত্ৰত আমাৰ যিখিনি ছাৰ্ভে কৰি আছিলে, আপুনি এজন ইয়ে হৈ পেলাই কি কয় এই বিষয়ত? তাৰমানে আমাৰ ডিষ্ট্ৰিক্টত যেতিয়া আমাৰ মাননীয় অশোক সিংঘল ডাঙৰীয়া আহিছিলে, যোৱাবাৰ এক্সিকিউটিভ এটা হৈছিলে, তেতিয়া মিটিঙত আলোচনা হ'ল, আমাকো সোধা হ'ল যে আগতে চৰকাৰবিলাকে যিবিলাক চলাই লৈছিলে সিহঁতে মানে দলীয় কৰ্মকৰ্তাসকলকহে অগ্ৰাধিকাৰ দিছিলে যিকোনো আঁচনিতে। এটা PMAY ঘৰ এটা মানে RCC বিল্ডিং থকা মানুহো পাইছিলে, আৰু যিকোনো সাধাৰণ যিবিলাক BPL ফেমিলিৰ কাৰণে আহে ধনী মানুহৰ লগত চিলাই মেচিন এটাও যাক লাগে যোগ্য যোনে তাই নাপায়। কোনোবা চিলাই মেচিনৰ চিলাইৰ লগত কোনো ৰিলেশ্যনে নাই এনেকুৱা মানুহ পাই আছিলে। গতিকে আমাৰ মিটিঙতে আলোচনা হৈছিলে আৰু আমি এটাই সকলোৱে সহমত দিছিলোঁ এটাই কথাতে যে এই অৰুণোদয় আঁচনিৰ পুনৰবাৰ এটা ভেৰিফিকেশ্যন হ'ব লাগে, যোগ্য ব্যক্তিয়ে পাব লাগে, যিবিলাকে মানে এইটো পোৱাৰ যোগ্য নহয় সেইসকলৰ নামটো কৰ্তন হ'ব লাগে। ফ্ৰেংকলি যোন পাৰ্টিৰে হওক যি দলৰে হওক সেইটো লৈ আমাৰ কথা নাই, আৰু যোগ্যবিলাকে পাব লাগে। চ' PM কিষাণৰ ক্ষেত্ৰতো আমি সেই একেই ভূমিকা পালন কৰি যাম। আৰু আমি বিচাৰিছোঁ এইটো মানে এলিজিবল বেষ্টত ডিপেণ্ড কৰি পেলাই দিব লাগে, এইটো কোনো পাৰ্টি পলিটিক্স ইয়াতে সোমাব নালাগে। লগতে আপোনালোকে কৈছে যে লাইক হাউ মেনি মেম্বাৰ্ছ, আমি গম পাইছোঁ যে মোটামুটি ধৰক এটা গ্ৰুপ হ'ব, এটা গ্ৰুপত মানে যিটো APO ফৰ্মেশ্যন কৰিব, সেইখিনি APOত হয়তো এটা ডাঙৰ গ্ৰুপ 30জন 40জন 50জন 60জন তেনেকুৱা এটা ডাঙৰ গ্ৰুপ, চ' ডেট এটা গাঁৱৰ মানে কভাৰ কৰিব পৰা যাব তেনেকুৱা মানে APO বিলাকে মানে ফৰ্মেশ্যন কৰিব। আৰু ফৰ্মেশ্যন কৰাৰ যোগেদি তেখেতসকলক চৰকাৰৰ ফালৰ পৰা সাহায্য আগবঢ়াব যাতে তেখেতসকলে এই মাছৰুম খেতিটোক মানে ডেভেলপ কৰিব পাৰে। আজি আপুনি এজন নন এক্সিকিউটিভ চেয়াৰমেন হৈ ফালে আপুনি আজি কেনেকুৱা ফিল হয় যে আপোনালোকৰ যোনটো EM আছে ৰঞ্জিত তান্তি, তাই গোটেই মানে বহুত এলাৰ্ট এক্টিভনেছ কাম কৰি আছে ৰাইজৰ কাৰণে, তো আপুনি এজন নন এক্সিকিউটিভ বাসিন্দা হৈ কি কয় এজন চেয়াৰমেন হৈ ফালে? চাওক, আমাৰ সঞ্জিত তান্তি ডাঙৰীয়াৰ কাৰণে মানে মই কি ক'ম, তেখেত ৰাম হ'লে মই হনুমান। এতিয়া তেখেতে মোৰ স্বামী, আৰু তেখেতে নিশ্চয় মানে ভালটোকে চিন্তা কৰি সদায় আগুৱাই গৈছে।
আৰু তেখেত এটা এনাৰ্জেটিক, তেখেত হৈছে আমাৰ আইকন। আমি তেখেতক মানে এটা আমি উদাহৰণ বুলিহে ভাবোঁ। মানে তেখেতে ছাত্ৰ সন্মান কৰি আহি আজি ৰাজনৈতিক মানে জীৱনত আছে, কিন্তু তেখেতে আজিলৈকে মানে একদম এটা যিটো জাতীয় চেণ্টিমেণ্ট থাকে, যিটো মানে ৰাইজৰ কাৰণে যি চেণ্টিমেণ্ট এটা থাকে ছাত্ৰ সংগঠনৰ সময়ত, সেইটো কিন্তু এতিয়ালৈকে এৰা নাই। ৰাতিপুৱাৰ পৰা উঠি আমাক ফোন কৰি আমাক মানে উঠাই এনেকুৱা ব্যক্তি আমি হয়তো ঘুমাই থাকিব পাৰোঁ, তেনেকুৱা তেখেতে মানে চিন্তা কৰি আমাক মানে এটা মানে গিয়াৰ দি থাকে যে আমি কাম কৰিবৰ কাৰণে, ৰাইজৰ কাম কৰিবৰ কাৰণে। ঠিক তেনেকৈ ধৰণৰ যিটো EM পাইছোঁ, আমি কেতিয়াও মানে ঘুমাই থাকিব নোৱাৰোঁ। আৰু তাৰ কাৰণে অশেষ ধন্যবাদো জনাইছোঁ। আমাৰো মানে তেখেতৰ টীমত কাম কৰি আমি এটা এনাৰ্জি পাইছোঁ। আৰু তেখেতৰ যোগেদি মানে বিভিন্ন ধৰণৰ যিখিনি সমস্যা আহিছে বা সমস্যাত থাকে, তেখেতে কিন্তু কোনো ধৰণৰ মানে এলেহুৱা নকৰি আমাক কুইক ৰেছপণ্ডিং কৰি যিকোনো সময়ত ৰাতি 12টা বজাই নহওক কিয় দৌৰি আহে। ননাই চেৰফাঙৰ অন্তৰ্গত আমাৰ এই ননাইখুটি ভিজিটিত এনেকুৱা দিন অহা নাই যিখন দিনাখন মানে আমাৰ সঞ্জীৱ তান্ত্ৰী ডাঙৰীয়া, আমাৰ EM ডাঙৰীয়াই মানে সময় নিদিয়ে। সদায় সময় দিছে, সৰু সৰু সভাত আহিছে, সৰু সৰু এৱাৰনেছ প্ৰগ্ৰামবিলাকত আহিছে, প্ৰত্যেকটা সময়ত আমাক মানে সাক্ষাৎ কৰিছে তেখেতে তেনেকুৱা ধৰণৰ যিটো নিৰ্বাচনী সময়তো ৰাইজক কৈ গৈছিলে যে তেখেতে 12টা বজাৰ সময়তো ৰাতি বিচাৰিলে তেখেতক পোৱা যাব। আৰু এইটো সঁচাকৈ আজিৰ তাৰিখত পোৱা গৈছে, আমি পৰিলক্ষিত হ'ব দেখা পাইছোঁ। থেংক ইউ।